प्रियः अनिवर्तितात्मा संक्षिप्ताक्षेमकृच्छिवः श्रीवत्सवक्षा श्रीवासा श्रीपति श्रीमताम्बरः श्रीदाश्रीशा श्रीनिवासा श्रीनिधि श्रीविभावनः श्रीधरा श्रीकराश्रेया श्रीमाल्लोकत्रयाश्रयः स्वाक्षासङ्गसदानन्दो नन्दिर्ज्योतिर्गणेश्वरः विदितात्मा विधेयात्मा सत्कीर्ति छिन्न संशयः उदीर्णा सर्वतश्चक्षो हरीशा शाश्वतस्थिरः भूषयो भूषणो भूते निशोकाशोकनाशनः अर्चिष्मानर्चिता कुम्भो विशुद्धात्मा विशोधनः अनिरुद्धप्रतिरथा प्रद्युम्नो मितविक्रमः कालनेमिनिहावीरा सौरीशूरजलेश्वरः त्रिलोकात्मा त्रिलोकेशः केशवा केशिहः हरिः कामदेवा कामपाला कामेकान्ता कृतागमः अनिर्देश्य वपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः ब्रह्मण्यो ब्रह्मकृत्यं ब्रह्म ब्रह्मविवर्धनः ब्रह्मविद् ब्राह्मणो ब्राह्मे ब्रह्मज्ञो ब्राह्मणप्रियः महाक्रमो महाकर्मा महातेजा महोरसः महाक्रतुर्महायज्वा महायज्ञो महाहविः स्तव्यस्तव्यप्रियस्तोता स्तुतिस्तोता रणप्रियः पूर्णा पूर्णयिता पुण्या पूर्णकीर्तिरनामयः मनोजव्यस्तीर्थकरो वसुरेता वसुप्रदः वसुप्रदो वासुदेवो আমাৰ মৰমৰ হিয়াৰ আমঠু বুকুৰ আপোন আমাৰ ইউকেলিপ্টাছ গছৰ দৰে ওখ হ'ব খোজা আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ ডক্টৰ উদিতৰ কথাৰে শব্দৰে মালাগাঠি শব্দতে শেষ হ'ল পাখি মেলি উৰি গ'ল মায়াৰ দেউকা অনামিকা হৃদয়ত আজি তাজমহল যেন দুখ জুবিন নোহোৱা হ'ল দুহাত মেলি সাগৰ তলিতে শুই গ'ল মন যায় বুলি কৈ কৈ গুচিয়েই গ'ল বৰঘৰৰ খুঁটাযোৰে আজি হাউলি গ'ল জোনমণি ৰুণজুনক কোনেনো বুজাব মায়াবিনী কণ্ঠত যেন যন্ত্ৰৰ আস্ফালন মাজুলীৰ ছোৱালীজনীয়ে বাট চাই ৰ'ব আকৌ এবাৰ হেনো ক'ব তুমি মোৰ মাথো মোৰ তুমি মোৰ মাথো মোৰ জুবিন গাৰ্গে লিখিছিল মোৰ প্ৰতিবাদী সত্তাৰ পৰিধি তহঁতে বুজি নাপাবি মই নদীৰ পৰা সাগৰলৈ যাব পাৰো সাগৰৰ পৰা নদীলৈ ঘূৰিও আহিব পাৰো মাথো মোৰ ৰং সলনি হ'ব পানীৰ সোৱাদ সলনি হ'ব পাৰে পাৰে এৰি থৈ যাম মকল বালি বালি আৰু বালি বালি বৰ হিংস্ৰ ঠাণ্ডাত শুকাই নিব তোৰ তেজ গৰমত উখহাই দিব তোৰ ভৰি খোজ কাঢ়িব পাৰ যদি আহিবি মই চুমা খাম তোৰ ৰক্তাক্ত দুভৰিত ক্ষণবোৰ থমকি ৰ'ল পলবোৰ আঁতৰি গ'ল গানৰ কথা শুৱৰি অলকানন্দা বিচাৰি গীতৰ সুৰ টানি নীলিম আকাশৰ পৰিধি যুগদ্ৰষ্টা ভাগৰা নাই অষ্টবেলিৰ শেষ পোহৰে ক'ব নোৱাৰে আকৌ ৰ'দ হ'ব আকৌ পোহৰ বিলাব এন্ধাৰ হ'ব নোৱাৰে
কত শতজনৰ হিয়াৰ আপোন, কত সহস্ৰজনৰ জীৱন দাপোন, কত লক্ষজনৰ হৃদয় স্পন্দন, ধুমুহাৰ সতে যাৰ বহু যুগৰে নাচোন। তুমি জানো উভতি নাচাবা, তুমি চাবা দুচকু তুলি, এৰা এৰি ক্ষণিকৰ হে। এই মায়াৰ ধৰাত দুদিন মাথো থাকি মায়াৰে আৱৰিলা তুমি। গানে কি আনে, গানে সকলো আনে, গানে শিশুৰ হাঁহি আনে, গানে মনলৈ লৰালি টানে, গানে সাগৰ নীলা মৰম খানে, গানে যৌৱনত ঢৌ তুলিব জানে, গানে দেউতাৰ চকুলো ৰাখে, গানে জীৱন জীয়াব জানে, গানে মায়া আশা খিচে, গানে অশ্ৰু অঞ্জলি যাচে, গানে বিন্ধে, গানে হেঁচুকে, গানে কন্দুৱাই, গানে শেষ বুলিলেইতো শেষ নাই, শেষৰ শেষতে নতুন আৰম্ভণি। যুগদ্ৰষ্টাৰ জুবিন যুগ, যুগে যুগে বব, যুগদ্ৰষ্টাৰ গীত মুখে মুখে ৰব। হিমাংকন দাসৰ কথাৰে ক্ষণবোৰ থমকি ৰলেও, যুগে যুগে জুবিন যুগ বব, যুগদ্ৰষ্টাৰ গীত মুখে মুখে ৰব। জুবিন, তুমি আমাৰ কিমান হেঁপাহৰ আছিলা, জাতিৰ দাপোন হিয়াৰ আমঠু। আজি সকলোৱে কান্দিছে, হিয়া ঢাকুৰি কান্দিছে, চকুৰ পানীৰে জাতিয়ে বাট নেদেখা হৈছে। তোমাৰ গানবোৰে, তোমাৰ ছবিবোৰেও তোমাক বিচাৰি ইনাই বিনাই কান্দিছে। কিমান যে সপোন দেখিছিলা, গানৰ চিনেমাৰ সেই আধৰুৱা সপোনবিলাকেও কান্দি কান্দি তোমাক বিচাৰিছে। গীতৰ সভাত সংস্কৃতিৰ দাপোনত এটুকুৰা হীৰা হৈ সদায় জিলিকি থাকিবা। আকৌ আহিবা দেই, অতি সোনকালে আমাৰ মাজলৈ, গীতৰ সভালৈ, সংস্কৃতিৰ মুকুতা হৈ আকৌ আহিবা দেই। এখন উদাসী আকাশে কলে, অলপ জিৰাই ল, ৰ'দ ল মোৰ ছায়াত তই ৰ'দ পাবি, মন পাবি, আৰু পাবি মোৰ দুখ, মোৰ অন্তহীন হেঁপাহত তই নেচাও মোলৈ। দুখৰ শেষ ক'ত, ক'ত বিচাৰিবি শেষ, মোক শেষ কৰ। মোক ৰ'দ দিয়া, এথোপা চুমা দিয়া, আমৰণ মৰণ দিয়া, ৰাতি মোৰ, দিন মোৰ, ৰাতি মোৰ, দিন ৰাতি মোৰ। আমাৰ মৰমৰ, আমাৰ বুকুৰ আপোন হিয়াৰ আমঠু জুবিন গাৰ্গক অতি মৰমেৰে, অতি আদৰেৰে এতিয়া শুৱাই থোৱা হৈছে। আমি ইয়াৰ পাছতে শ্ৰদ্ধাঞ্জলি পৰ্বলৈ আগবাঢ়িম। আমি এতিয়া আৰু খন্তেক সময়ৰ ভিতৰতে শ্ৰদ্ধাঞ্জলি তৰ্পণ পৰ্বলৈ আগবাঢ়িম। আপোনালোকক অনুৰোধ জনাইছো, অলপমান পথটো মুকলাই ৰাখক, ৰাস্তাটো অলপমান খালী কৰি ৰাখক। পৰিয়ালবৰ্গক আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। অলপ পথটো খালী কৰি থওক।
আমি এতিয়া শ্ৰদ্ধাঞ্জলি পৰ্বৰ ফালে আগবাঢ়িম। এতিয়া সন্মুখৰ এই পথটো খালী কৰি দিবলৈ অনুৰোধ জনাইছোঁ। সন্মুখৰ পথটো খালী কৰি দিবলৈ অনুৰোধ জনাইছোঁ। জুবিন গাৰ্গক অতি আদৰেৰে যিখিনি ঠাইত শুৱাই থোৱা হৈছে তাৰ ভিতৰৰ পৰা সকলোকে ওলাই আহিবলৈ অনুৰোধ জনাইছোঁ। আমি এতিয়া শ্ৰদ্ধাঞ্জলি পৰ্বলৈ আগবাঢ়িম। আমি মৰম যাচিম, আমি আদৰ যাচিম। পৰিয়ালবৰ্গ সকলোকে আসন গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। সকলোকে ভিতৰৰ পৰা ওলাই আহিবলৈ অনুৰোধ জনাইছোঁ। এই পথটো খালী কৰি ৰাখক। পৰিয়ালবৰ্গৰ সকলোৱে যাতে বহিবলৈ সুবিধা পায় তাৰ বাবে আমি সকলোকে অনুৰোধ জনাইছোঁ আসনসমূহ তেখেতসকলক দিয়াৰ বাবে ব্যৱস্থা কৰিবলৈ। এতিয়া আমি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰিবলৈ আগবাঢ়িছোঁ। আমি অনুৰোধ জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শ্ৰদ্ধাৰ্ঘ তৰ্পণ কৰিবলৈ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুষ্পাঞ্জলি শ্ৰদ্ধাৰ্ঘ তৰ্পণ কৰিছে। এইবাৰ আমি অনুৰোধ জনাম অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া।
অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী দেৱে তেখেতে শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰিছে। তাৰ পাছতেই ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীৰ হৈ সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু মহোদয় ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীৰ হৈ সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু মহোদয়ে শ্ৰদ্ধাৰ্ঘ্য তৰ্পণ কৰিছে। এইবাৰ সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মহোদয় তেখেতে শ্ৰদ্ধাৰ্ঘ্য তৰ্পণ কৰিব। এইবাৰ সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা মহোদয় এইবাৰ অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ইয়াৰ পাছতেই অসম সাহিত্য সভাৰ প্ৰতিনিধি অসম সাহিত্য সভাৰ প্ৰতিনিধি ইয়াৰ পাছত আহিব সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি তাৰ পাছত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি তাৰ পাছত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধি
সদৌ অসম ছাত্ৰ সন্থাৰ পাছতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তেখেতসকলৰ পাছত সদৌ অসম টাই আহোম ছাত্ৰ সন্থা সভাপতি চাও মিলন বৰগোহাঁই। সদৌ অসম টাই আহোম ছাত্ৰ সন্থা সভাপতি চাও মিলন বৰগোহাঁই। সদৌ অসম টাই আহোম ছাত্ৰ সন্থা সভাপতি চাও মিলন বৰগোহাঁই। ইয়াৰ পিছত সদৌ অসম টাই আহোম ছাত্ৰ সন্থা সভাপতি চাও বসন্ত গগৈ। সদৌ অসম টাই আহোম ছাত্ৰ সন্থা সভাপতি চাও বসন্ত গগৈ। ইয়াৰ পিছত সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা। সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ পাছতে নিখিল বড়ো ছাত্ৰ সন্থা আপচু। সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা তাৰ পাছতে নিখিল বড়ো ছাত্ৰ সন্থা আপচু। এইবাৰ আপচুৰ প্ৰতিনিধিক আমি অনুৰোধ জনাইছোঁ। নিখিল বড়ো ছাত্ৰ সন্থা আপচুৰ প্ৰতিনিধিক অনুৰোধ জনাইছোঁ। তাৰ পাছত সদৌ অসম চুতীয়া ছাত্ৰ সন্থা আপচুৰ প্ৰতিনিধি তেখেতসকলৰ পাছত সদৌ অসম চুতীয়া ছাত্ৰ সন্থা। সদৌ অসম চুতীয়া ছাত্ৰ সন্থা তাৰ পাছত সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা। সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ পাছত সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা। হাতীমূৰা কাৰ্বি সমাজ হাতীমূৰা কাৰ্বি সমাজ হাতীমূৰা কাৰ্বি সমাজৰ পাছত আৰ্টিষ্ট ফৰাম শিল্পী সমাজৰ ফালৰ পৰা আৰ্টিষ্ট ফৰামৰ ফালৰ পৰা প্ৰতিনিধিক আহিবলৈ অনুৰোধ জনাম। জুবিন গাৰ্গ ফেন ক্লাব
অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ ফালৰ পৰা অৰুণাচল প্ৰদেশ চৰকাৰৰ তৰফৰ পৰা আৱাসিক আয়ুক্ত ৰেচিডেণ্ট কমিশ্যনাৰ তাৰ পাছত পৰিয়ালবৰ্গক আমি অনুৰোধ জনাইছো গৰিমা শইকীয়া গাৰ্গ প্ৰমুখে পৰিয়ালবৰ্গক আমি অনুৰোধ জনাইছো আৰ্টিষ্ট ফোৰাম আৰু পৰিয়ালবৰ্গ গৰিমা শইকীয়া গাৰ্গ প্ৰমুখে পৰিয়ালবৰ্গক আমি অনুৰোধ জনাইছো কাৰ্বি ছাত্ৰ সন্থা আমাৰ আদৰৰ জুবিন গাৰ্গৰ পিতৃ সহধৰ্মিনী ভগ্নী প্ৰমুখে পৰিয়ালবৰ্গ আমি সকলোকে অনুৰোধ জনাইছো প্ৰত্যেকই নিজৰ নিজৰ ঠাইত থিয় হৈ অন্তৰেৰে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰক নিজৰ নিজৰ ঠাইত থিয় হৈ সকলোৱে জুবিন গাৰ্গৰ প্ৰতি অন্তৰ ভৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰক
পৰিয়ালবৰ্গৰ লগতে কমাৰকুছি হাতীমুৰা শ্মশান সমিতি। পৰিয়ালবৰ্গৰ শ্ৰদ্ধাঞ্জলি তৰ্পণ শেষ হোৱাৰ পাছতেই অসম আৰক্ষীয়ে আনুষ্ঠানিকভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।
এতিয়া শ্ৰদ্ধাঞ্জলি তৰ্পণ পৰ্ব প্ৰায় শেষ হ'বলৈ ওলাইছে, গতিকে আপোনালোক সকলোকে বহি দিবলৈ অনুৰোধ জনাইছোঁ। আপোনালোক সকলোকে বহিবলৈ অনুৰোধ জনাইছোঁ। আমি মৰমৰ জুবিনদাৰ কাৰণে আহিছোঁ সকলো, গতিকে সকলোকে অনুৰোধ জনাইছোঁ সকলোৱে বহি দিয়ক। অসম আৰক্ষীৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। শ্ৰদ্ধাঞ্জলি তৰ্পণ পৰ্ব শেষ হ'বলৈ ওলাইছে। পৰিয়ালবৰ্গই শ্ৰদ্ধাঞ্জলি দিয়াৰ ঠিক পাছতেই এই পৰ্বৰ সামৰণি পৰিব। সকলোকে আমি বহিবলৈ অনুৰোধ জনাইছোঁ। আপোনালোকে বহি দিয়ক। বিনম্ৰ অনুৰোধ জনাইছোঁ আপোনালোকক। সেই কণ্ঠৰ মৃত্যু হ'ব নোৱাৰে। যি কণ্ঠ আছিল জাতিৰ আৱেগ, যি কণ্ঠ আছিল জাতিৰ পৰিচয়, সেই কণ্ঠৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে। যি কণ্ঠৰ এটা আহ্বানত এটা জাতি সাৰ পাইছিল, যি কণ্ঠই আলোকিত কৰি ৰাখিছিল আকাশ, বৰষুণ, ৰ'দ, বতাহ, যি কণ্ঠই সুৰৰ সোপান ৰচিছিল, সেই কণ্ঠৰ জানো মৃত্যু হ'ব পাৰে? যি কণ্ঠ ওখ হৈ হৈ আকাশ চুব খুজিছিল, সেই কণ্ঠ জানো স্থবিৰ হৈ পৰিব পাৰে কাহানিবা? যি কণ্ঠ কেৱল এটা নাম নাছিল, যি কণ্ঠ আছিল গানৰ ভগৱান, সেই ভগৱানৰ জানো মৃত্যু হ'ব পাৰে কাহানিবা? আকাশ তৰা থকালৈকে জীয়াই থাকিব সেই কণ্ঠ, এটা উদিত সূৰ্য হৈয়েই জিলিকি থাকিব সেই কণ্ঠ, অমৰ হৈ থাকিব সেই কণ্ঠ। আমি সকলোকে বহিবলৈ অনুৰোধ জনাইছোঁ। পিছফালত যিসকল আছে তেওঁলোকো বহক, সন্মুখৰ যিসকল আছে তেওঁলোকো বহি দিয়ক। আমি বিনম্ৰ অনুৰোধ জনাইছোঁ আপোনালোকক। জুবিন দাই ভাল পাব তেতিয়া আপোনালোক বহি দিয়ক। আপোনালোক বহি দিয়ক। জুবিন দাই ভাল পাব, জুবিন দাৰ কাৰণে আপোনালোকে বহি দিয়ক। এই শ্ৰদ্ধাঞ্জলি পৰ্বৰ পাছতে অসম আৰক্ষীৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে
জুবিন দা। পৰিয়ালবৰ্গৰ ৰীতি নীতিখিনি সম্পন্ন কৰাৰ সময়ত বেদ পাঠ অব্যাহত থাকিব।
পানি গরম হয়ে গেছে।
ইয়াৰ পৰা পোনপটীয়া প্ৰচাৰ হৈ আছে কিয়নো আপোনালোকৰ নিচিনাকৈ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা এবাৰ জুবিন গাৰ্গক সকলোৱে শ্ৰদ্ধা জ্ঞাপন কৰিব বিচাৰিছে পোনপটীয়া প্ৰচাৰ হৈ আছে গতিকে মিডিয়াৰ যিখিনি সম্প্ৰচাৰ হৈ আছে সেইখিনি ঠাইত তেওঁলোকক সেই কামখিনি যাতে সুকলমে কৰিব পাৰে তাৰ বাবে আপোনালোকক সহযোগ কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে এই পোনপটীয়া প্ৰচাৰ ভালদৰে কৰি থাকিব পাৰে গতিকে তাৰ বাবে তেওঁলোকক সহযোগ কৰিবলৈ আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছোঁ বেদপাত অব্যাহত ৰাখিব পাৰে আপোনালোকে বেদপাত চলি থাকিব गीता दो है तो मसला एक दो बड़ा वाला গীতা পাঠ অব্যাহত থাকিব এতিয়া গীতা পাঠ কৰিব পৰিয়াল আৰু পুৰোহিতৰ তৰফৰ পৰা ভিতৰত আধ্যাত্মিক ৰীতি নীতিখিনি পালন কৰি থকা হৈছে আৰু মাত্ৰ কিছু সময়ৰ পাছত সেই কাৰ্য সমাপ্ত হোৱাৰ লগে লগে আকৌ জুবিন গাৰ্গক আপোনালোকৰ মাজলৈ লৈ অহা হ'ব অলপ সময় আপোনালোক ধৈৰ্য ধৰি থাকিব আপোনালোকৰ নিচিনাকৈ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ আদৰৰ জুবিন দাক সকলোৱে শ্ৰদ্ধা তৰ্পণ কৰিব বিচাৰে গতিকে পোনপটীয়া প্ৰচাৰ ইয়াৰ পৰা হৈ আছে সংবাদ মাধ্যমৰ যিসকল ব্যক্তিয়ে পোনপটীয়া প্ৰচাৰ কৰি আছে তেওঁলোকক সুকলমে কামখিনি কৰিবলৈ আপোনালোক সকলোৱে যাতে সহায় কৰি দিয়ে তাৰ বাবে বিনম্ৰ অনুৰোধ জনাইছোঁ তেওঁলোকৰ যাতে কোনো অসুবিধা নহয় তাৰ ব্যৱস্থা কৰিবলৈ আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছোঁ
পৰম্পৰাগত আধ্যাত্মিক ৰীতি নীতি সম্পন্ন কৰাৰ পাছত জুবিন গাৰ্গক চিতাত তুলি লৈ অহা হৈছে আপোনালোকৰ মাজলৈ। আমাৰ অতি আদৰৰ জুবিন দাক চিতাত উঠাই দিয়াৰ সময়তে দবা শংখ ঘণ্টাত ধ্বনি বাজি উঠিব। सम्पाते धनुरुद्यात्म्य पाण्डवः ऋषिकेशां सदा वाक्या मिदमाह महीपते। अर्जुन उवाच सेनयोरुभयोर्मध्ये रथं स्थापयामेच्युता यावदेतानिरीक्षेऽहं युद्धकामानवस्थितान् कर्मया सह योद्धव्यमस्मिन् रणमसमुद्यते योत्समानानवेक्षेऽहं यः समागतः धर्तराष्ट्रस्य दुर्बुद्धे युद्धे प्रियचिकीर्षवा। सञ्जय उवाच एवमुक्तो ऋषिकेशो गुणाकेशेन भारत सेनयोरुभयोर्मध्ये स्थानयित्वा रथोत्तमा भीष्मद्रोणप्रमुखतः सर्वेषां च मनीक्षिताम् उवाच पार्थ पश्येतान् समवेतान् पुरोनिधे तत्र पश्यस्थितान् पार्थ पितॄन्पितामहान् आचार्यमातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखेस्तदा स्वसुरान् सुहृदयस्येवा দবা শংখ ঘণ্টাত ধ্বনি বাজি উঠিব। कृपया परया विष्णो विषदान्निदमप्रीताम्। अर्जुन उवाच दृष्टमेवं स्वजनं कृष्ण योद्धं समुपस्थितां सीदन्ते ইয়াৰ স্থানীয় ৰাইজে অতি মৰমেৰে চন্দন কাঠ দিছে। বকুল গগৈৰ অনুৰোধত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সহযোগত 2017 চনত জুবিন দাই নিজ হাতেৰে চন্দন গছ পুলি ৰোপণ কৰিছিল আৰু আজি সেই চন্দনৰ বৃক্ষৰ এটি অংশ তেখেতৰ বাবে উৎসৰ্গা কৰি ইয়াত দিয়া হৈছে। জুবিন দাক চিতাত উঠাই দিয়াৰ পাছত পৰম্পৰাগত ৰীতি নীতিখিনি সম্পূৰ্ণ হোৱাৰ পাছত মুখাগ্নি কৰিব তেখেতৰ ভগ্নী পামী বৰঠাকুৰ আৰু তেখেতৰ অতি মৰমৰ ৰাহুল গৌতম শৰ্মাই। আৰু যি মুখাগ্নি সম্পন্ন কৰিবলৈ আগবাঢ়িব ঠিক সেই সময়তে অসম আৰক্ষীয়ে তোপধ্বনিৰে সন্মান প্ৰদৰ্শন কৰিব।
अर्जुनाशंसे रतोपस्य उपाविशात् विसर्ज संसराञ्जापं शोकसंविघ्नमानसम् शोकसंविघ्नमानसम्। श्री परमात्मने नमः।